কেন্দ্ৰীয় কেবিনেটে সোমবাৰৰ দিনা এখন বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। পেন কাৰ্ড 2.0 সেৱা চালু কৰিবৰ বাবে 1435 কৰোৰ টকা ব্যয় হ'ব বুলি এই বৈঠকত আলোচনা হয় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল, পেন কাৰ্ড এখন প্ৰয়োজনীয় নথি আৰু এই পেন কাৰ্ডখন মধ্যম শ্ৰেণী আৰু নিম্ন শ্ৰেণীৰ লোকসকলৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি তেওঁ কয়। আহক শুনিলেও তেওঁৰ মন্তব্য কি কৈছিল তেওঁ। पैन कार्ड हमारी जिंदगी का एक हिस्सा है जो मिडिल क्लासेस हो, छोटे बिजनेस हो, सभी के लिए एक बहुत इंपॉर्टेंट है। इसको हाईली अपग्रेड करके एक नए लेवल पे लाके पैन 2.0 अप्रूव हुआ है। एग्जिस्टिंग सिस्टम को पूरी तरह से अपग्रेड किया जाएगा। पूरा उसका जो डिजिटल बैकबोन है पीछे वो कंप्लीट नए तरीके से की जाएगी और जो कॉमन बिजनेस आइडेंटिफायर की डिमांड बार बार इंडस्ट्री से आती थी, कमर्शियल वर्ल्ड से आती थी कि हमें अलग अलग बहुत सारे नंबर नहीं रखने चाहिए, एक नंबर अगर अवेलेबल हो तो अच्छा रहता है। तो ये कॉमन बिजनेस आइडेंटिफायर का मिशन, इसमें प्रयास किया जाएगा कि क्या इसको एक कॉमन बिजनेस आइडेंटिफायर बनाया जा सकता है। एक यूनिफाइड पोर्टल रहेगा, क्योंकि जो सॉफ्टवेयर अभी चल रहे हैं वो सॉफ्टवेयर करीब करीब 15 साल, 12 साल, 20 साल इनकी लाइफ हो चुकी है और एक नई सोच, एक डिजिटल इंडिया का एक नया रूप सामने आने की जरूरत है। इसके लिए पैन 2.0 आज अप्रूव किया गया। कंप्लीट पेपरलेस, कंप्लीट ऑनलाइन रहेगा और इसमें बहुत फोकस दिया जाएगा ग्रीवेंस रिड्रेसल सिस्टम पर भी। किस तरह से किसी की कोई तकलीफ हो कहीं पर, किसी भी छात्र, किसी भी यूजर को, तो उसको जल्दी से जल्दी सॉल्व कर सकते। আৰু পান কাৰ্ডৰ বিষয়ে কি কি কৈছে চাওঁ আহক। নতুন পান 2.0 ব্যৱস্থাই সহজে ডুপ্লিকেট পান ধৰিব পাৰে। 10,000 টকাৰ জৰিমনা প্ৰযোজ্য হ'ব পৰাৰ লগে লগে ডুপ্লিকেট পান পৰীক্ষা কৰি আত্মসমৰ্পণ কৰক। তাৰপিছত কি কৈছে চাওক, যদি কোনো এজনৰ ডুপ্লিকেট পান থাকে তেন্তে আয়কৰ আইনৰ 272 বি ধাৰাত আয়কৰ বিভাগে 10,000 টকা পৰ্যন্ত আৰ্থিক জৰিমনা বিহা কৰিব পাৰে। সমস্যাটো সমাধানৰ বাবে প্ৰয়োজনীয় প্ৰপত্ৰ NSDL বা পেন সেৱা প্ৰদানকাৰীৰ ওচৰত দাখিল কৰিব পাৰিলেহেঁতেন। ডুপ্লিকেট পান আত্মসমৰ্পণ কৰিবলৈ UTITSL ডুপ্লিকেট পান জমা দিয়াৰ উপৰিও এইটো নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। বৈধ পান আধাৰৰ সৈতে সংযুক্ত আৰু ইয়াক সকলো বিত্তীয় ৰেকৰ্ড যেনে বেংক একাউণ্ট, বিনিয়োগ আৰু কৰ ফাইলিং মাজেৰে আপডেট কৰা হৈছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ ঝুনঝুনৱালাই কয়। আৰু ইয়াত কোৱা হৈছে ডুপ্লিকেট পান জমা নিদিলে কি হ'ব পাৰে। ঝুনঝুনৱালাই কয় যে যদি কোনোবাই ডুপ্লিকেট পান লাভ কৰে তেন্তে সম্ভাৱ্য শাস্তি, আইনী জটিলতা আৰু বিত্তীয় লেনদেনত ব্যাঘাত জন্মাবলৈ সমস্যাটো তৎকালীনভাৱে সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ। তাৰপিছত কোৱা হৈছে নতুন পান 2.0 প্ৰকল্পৰ অধীনত চৰকাৰে ডুপ্লিকেট পান ট্ৰেক কৰিব পাৰিব। তাৰপিছত তলত কোৱা হৈছে ডুপ্লিকেট পান পৰীক্ষা কৰিবলৈ প্ৰয়োজনীয় প্ৰযুক্তি চৰকাৰৰ হাতত আছে। আয়কৰ আইন 1961 বিধান অনুসৰি কোনো ব্যক্তিয়ে এটাতকৈ অধিক পেন ৰাখিব নোৱাৰে। যদি কোনো ব্যক্তিৰ হাতত এটাতকৈ অধিক পেন থাকে তেন্তে তেওঁ জুৰিছডিকশ্যনেল এছেছিং বিষয়াৰ জাননীলৈ আমি পাবলৈ বাধ্য। পান 2.0 পানৰ বাবে সম্ভাৱ্য নকল অনুৰোধ চিনাক্তকৰণৰ বাবে উন্নত ছিষ্টেম লজিকৰ সৈতে আৰু ডুপ্লিকেট সমাধানৰ বাবে কেন্দ্ৰীভূত আৰু বৰ্ধিত ব্যৱস্থাই এজন ব্যক্তিৰ এটাতকৈ অধিক পেন ৰখাৰ দৃষ্টান্ত কম কৰিব। বিত্ত মন্ত্ৰালয়ে 2024 চনৰ 26 নৱেম্বৰত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এইদৰে কয়।